মই সকলো সাংবাদিক বন্ধুসকলক আগন্তুক লক্ষী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে সমূহ অসমবাসী বা বিটিয়াৰবাসীক মোৰ শুভেচ্ছাটো মই জ্ঞাপন কৰিম। আমাৰ ইণ্টাৰ ছিক্স শ্বেডিউল কাউন্সিল প্ৰিমিয়াৰ ফুটবল লীগ 2022 যিটো প্ৰথমবাৰৰ কাৰণে নৰ্থ ইষ্টত হ'বলৈ গৈ আছে। তাৰে 3টা টিমটো আহিব আপোনাৰ মিজোৰামৰ পৰা, 3টা আহিব আপোনাৰ মেঘালয়ৰ পৰা, এটাটো ত্ৰিপুৰা আৰু বাকী 3টাটো আমাৰ অসমৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন, ডিমা হাছাও আৰু কাৰ্বি আংলং আছে। গতিকে খুব ভাল লাগিছে, কিয়নো আমি যে ইণ্টাৰ ছিক্স শ্বেডিউল কাউন্সিল প্ৰিমিয়াৰ ফুটবল লীগ বনাবলৈ গৈ আছোঁ। ইয়াৰ উদ্দেশ্যেৰে আমি অসমৰ নৰ্থ ইষ্টৰ সকলো ট্ৰাইবেল ইউথসকলক কেনেকৈ আমি স্পৰ্টছত আগবঢ়াই নিব পাৰোঁ, সেইটো উদ্যোগৰ কাৰণে আমি সেইটো উদ্দেশ্যেৰে কাম কৰিব বিচাৰিছোঁ। আৰু আমাৰ এই মেছেজটো পাই পেলাই অসম চৰকাৰ, উত্তৰ পূৰ্বাঞ্চলৰ সকলো ষ্টেট গভমেণ্টে বৰ্তমান খুব আন্তৰিকতাৰে আঁকোৱালি লৈছে আৰু ভাৰত চৰকাৰেও এই ক্ষেত্ৰত খুব উদগনি দিছে সেইটো কামৰ কাৰণে, সেইটো কাৰ্যৰ কাৰণে। গতিকে আমিও চিৰাং জিলা হিচাপে যদিকে আমাক দায়িত্বভাৰ দিয়া হৈছে, চিৰাঙত আমাৰ ইণ্টাৰ ছিক্স শ্বেডিউল কাউন্সিল প্ৰিমিয়াৰ ফুটবল লীগৰ যিখিনি খেল হ'ব, সেইটো আমি পাঁচটা ইয়াত হেৰি কৰিছোঁ। এই 5টাৰে প্ৰথমটো 10 তাৰিখে হ'ব আমাৰ ইয়াতে। প্ৰথমটো চাকমা অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল আৰু জয়ন্তীয়া হিলছ অট'নমাছ কাউন্সিল। 12 তাৰিখে হ'ব চাকমা অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল মিজোৰাম আৰু লাই অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল মিজোৰাম। 14 তাৰিখে হ'ব গাৰো হিলছ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল মেঘালয়া আৰু চাকমা অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল মিজোৰাম। 16 তাৰিখে হ'ব বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন ভাৰ্চেছ চাকমা অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল মিজোৰাম। আৰু 5 নম্বৰটো হ'ব 18 তাৰিখে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন ভাৰ্চেছ জয়ন্তীয়া হিলছ। গতিকে মই চিৰাং জিলাৰ হৈ পেলাই আমাৰ সকলো মিডিয়া পাৰ্চন বন্ধুসকলক এই ক্ষেত্ৰত আমাৰ চৰকাৰৰ হৈ পেলাই নৰ্থ ইষ্টত থকা যিমানখিনি কাউন্সিল যিটো আমি ফুটবল টুৰ্ণামেণ্টটো বনাবৰ কাৰণে গৈ আছোঁ। আপোনালোকে যেন আমাক সহায় কৰে আৰু সেই প্ৰচাৰটো আপোনালোকৰ মাধ্যমেৰে কৰে, সেইটো অনুৰোধ কৰিলোঁ। बाक्सा जिल्ला खख्लाबारि हजुआ सकनि के रडजों थांनाय लामायाव थानाय MB रिफाइनिं हाउसआव मबाइल ग्लास गावनायखौ गोरलैयैनो फाहामनो हानाय गोदान OCA मेसिन लानानै फैदों। नोंथांमोना खम बेसेनावनो गावनि मबाइल ग्लास बायनायखौ MB रिफाइनिं हाउसआव फाहामनो हागोन। मबाइल ग्लास बायनायखौ फाहामनायजों लोगोसे मबाइलनि बायदि रोखोमनि बाहागो आरो बायदि रोखोमनि मबाइलनि गाज्रि जानायखौ बे MB रिफाइनिं हाउसआव फाहामनो हागोन। बायदि रोखोमनि मबाइल ग्लास, मबाइल टेम्पार, मबाइल चार्ज, हेडफोन, पेन ड्राइव, मेमोरी आरो मबाइल बेटारि, कम्पिउटार, माउस, कम्पिउटार कीबोर्ड आरो मबाइलनि बायदि रोखोमनि बाहागोफोरखौ मोननो हागोन। MB रिफाइनिं हाउसआव फोरमायनाय बायदिब्ला दासान्दिनिफ्राय लानानै फैगौ दिवालीसिम डिसकाउन्ट होगासिनो। मख'नो गोनांदि MB रिफाइनिं हाउसआव गुबुन हादोर एबा भुटान हादरनिफ्राय माखासे सुबुंफोराबो बायदि रोखोमनि मबाइलफोरखौ फाहामथाय होफैयो। आबुं मोनथिनो थाखाय 8471972412 नङाब्ला 7002741465 जानबुं अनजिमायाव जगाजग खालामनो हागोन। सम फुंनि 8:30 रिंगानिफ्राय मोनाबिलिनि 8:30 रिंगासिम।